এইটো অসম মেঘালয়ৰ সীমা সমস্যা নহয়। বনাঞ্চলত কিছু লোকে এখন ট্ৰাকত কিছু কাঠ কাটি লৈ গৈছিলে। তাক ফৰেষ্টাৰ এজনে আমাৰ যিটো ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আছিল তেওঁলোকে গাড়ীখন ৰখাইছিলে, গুলিয়ালে। 3জন মানুহক গ্ৰেপ্তাৰ কৰি লৈ আহিলে। তাতে ওচৰত থকা গাঁওখন ক্ষুণ্ণ হৈ পৰিলে আৰু আমাৰ পুলিচে যেতিয়া গাড়ীখন আনিব গ'ল তেতিয়া পুলিচ আৰু গাঁৱৰ ৰাইজৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি হয়। মই ভাবোঁ যে পুলিচে যিমান ফায়াৰিং কৰিছে ইমান ফায়াৰিং কৰাৰ প্ৰয়োজন নাছিল। অলপ আনপ্ৰভোক ফায়াৰিং যেন মোৰ লাগে, যে অকণমান পুলিচে কণ্ট্ৰল হৈ চলিব পাৰিলেহেঁতেন, কাৰণ 5জন মানুহৰ জীৱন নাশ হোৱাটো সকলোৰে বাবে দুখৰ বিষয়। ইতিমধ্যে আমি ন্যায়িক তদন্ত দিছোঁ। এই গোটেই ঘটনাটোৰ ইনভেষ্টিগেশ্যন CBI বা NIA কৰাৰ বাবেও আমি অনুৰোধ কৰিছোঁ। পুলিচ বিষয়াসকলক নিলম্বিত কৰা হৈছে, SPক স্থানান্তৰ কৰা হৈছে। আৰু মই ভাবোঁ যে অসম চৰকাৰে অত্যন্ত চিনচিয়াৰলি যিমানখিনি কৰিব পাৰোঁ আমি কৰাৰ বাবে চেষ্টা কৰিছোঁ। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ যোৱাকালিৰ পৰা 3-4 বাৰ কথা হৈ আছে। তেওঁ কিন্তু অকণমান অসমৰ হেৰিটোক লৈ পেলাই অসন্তুষ্টি তেনেকুৱা যেতিয়া তেখেতসকলে CBI বিচৰাৰ আগতেই মই CBIক দিব কৈছোঁ। যেতিয়া কোনোবা নিজৰ মানুহ পুলিচৰ গুলীত মৃত্যু হয়, দুখটো হ'বই, খং উঠিব, ক্ষোভো হ'ব। কিন্তু ঘটনাটো আমি ইয়াতে সন্মানৰ যুঁজ হিচাপে লোৱা নাই। আমি কৈছোঁ যে যদি অসমৰ আৰক্ষীৰো ভুল আছে তেন্তে তদন্তৰ আওতাত তেওঁলোকো আহিব।